কেতিয়াও আপুনি ভাবিছেনে ব্যৱসায় এটা আৰম্ভ কৰাৰ কথা কিন্তু ব্যৱসায় এটা আৰম্ভ কৰিবলৈ যাওঁতে টকাৰ অভাৱত ব্যৱসায় এটা কৰিব পৰা নাই একবিংশ শতিকাত এই কথাটো হ'ব পাৰে নেকি So hello everyone, this is Vishal this side and I welcome you all to my YouTube channel. এই চেনেলটোত মই বিজনেছ ৰিলেটেড, অনলাইন আৰ্নিং ৰিলেটেড আৰু কিছুমান কেছ ষ্টাডিজ মই আপোনালোকৰ কাৰণে লৈ আহোঁ যিবোৰৰ পৰা আপুনি হয়তো আপোনাৰ ছ'চিয়েল মিডিয়াত এটা ডাঙৰ ব্ৰেণ্ড বিল্ড কৰি ল'ব পাৰে বা আপুনি আপোনাৰ এটা বিজনেছ ডিজাইন কৰি ল'ব পাৰে আৰু আজিৰ এই ভিডিঅ'টো যদি আপুনি এজন ষ্টুডেণ্ট হয় বা আপুনি যদি ক'ৰবাত চাকৰি কৰি আছে বা আপুনি এনেকুৱা কাৰোবাক চিনি পায় যিসকল ষ্টুডেণ্টছ হয় বা আৰু পঢ়াৰ লগতে নিজৰ পঢ়াটোক বা নিজৰ কামটোক ডিষ্টাৰ্ব নকৰাকৈ মাহেকত ঘৰতে বহি মোবাইল ফোনটো বা লেপটপটোক ইউজ কৰিয়েই এটা বিজনেছ ডিজাইন কৰিব বিচাৰিছে আৰু তাৰ পৰা মিনিমাম মাহেকত 15 বা 20 হাজাৰ টকা উপাৰ্জন কৰিব বিচাৰিছে চ' আজিৰ এই ভিডিঅ'টো শেষলৈকে চাওক আৰু সেইসকল মানুহক শ্বেয়াৰ কৰি দিয়ক কাৰণ আজিৰ এই ভিডিঅ'টোত মই এনেকুৱা তিনিটা বিজনেছ আইডিয়া লৈ আহিছোঁ যিটো আপুনি একেবাৰে কম টকাত ষ্টাৰ্ট কৰিব পাৰে আৰু সেই ব্যৱসায়টো আপুনি ঘৰতে বহি নিজৰ ফোনটোক আৰু লেপটপটোক ইউজ কৰিয়ে কৰিব পাৰে আৰু এই ব্যৱসায় তিনিটাক যদি আপুনি সঠিকভাৱে কৰি ল'ব পাৰে আপুনি তাৰ যদি স্কিলটো ডেভেলপ কৰি ল'ব পাৰে ব্যৱসায়কেইটা কৰাৰ তেতিয়াহ'লে আপুনি মাহেকত খুব ধুনীয়াকৈ মিনিমাম 1 লাখ টকালৈকে উপাৰ্জন কৰিব পাৰে চ' একো পলম নকৰাকৈ টু দি পইণ্ট আহিছোঁ চ' লেটছ ষ্টাৰ্ট টুডেজ ভিডিঅ' So number 1 is drop shipping. Drop shipping an amazing business model hoy aru ei business model to especially bahira dekhbor jene United Kingdom, USA, Canada, Australia, New Zealand ei dekhborot bahut beshi popular. India jodiu yat profit margin to kom kintu in future yar growth hoar probability bahut beshi ase karon yat competition o bahut kom ase aru in future ei business to jodi India grow kore then definitely apuni tar loge loge grow koribo right. So actually drop shipping business model to hoy ki এটো এটা খুব ধুনীয়া বিজনেছ মডেল হয় এই মডেলটোত কি হয় আপুনি আপোনাৰ এটা ৱেবছাইট ডিজাইন কৰিব লাগে আৰু সেই ৱেবছাইটটোত আপুনি কিছুমান প্ৰডাক্টছ লিষ্ট কৰিব লাগে এটা প্ৰডাক্টছ ক'ত পাব কিছুমান ড্ৰপ শ্বিপিং ৱেবছাইটছ থাকে য'ত আপুনি তাৰ পৰা কিনিব পাৰে কিছুমান হোলচেলাৰ কিছুমান ডিষ্ট্ৰিবিউটৰৰ পৰা আপুনি কিছুমান প্ৰডাক্টছ আপুনি কিনিব লাগে সেই প্ৰডাক্টছবোৰ সাপোজ সেই হোলচেলাৰজনে বা সেই ডিষ্ট্ৰিবিউটৰজনে বা সেই ড্ৰপ শ্বিপিং ৱেবছাইটত আপুনি 300 টকাত পালে সেই পাৰ্টিকুলাৰ প্ৰডাক্টটো আপুনি আপোনাৰ ৱেবছাইটটোত 600 টকাত লিষ্ট কৰিলে তাৰ পিছত আপোনাৰ কাম হ'ব আপুনি আপোনাৰ ৱেবছাইটত ট্ৰাফিক আনিব লাগে মানে কাস্টমাৰ আনিব লাগে তাৰ কাৰণে আপুনি কি কৰিব পাৰে আপুনি আলটিমেটলি মাৰ্কেটিং কৰিব লাগে আপুনি ইনফ্লুৱেঞ্চাৰ মাৰ্কেটিং কৰিব পাৰে আপুনি ফেচবুক এড ৰান কৰিব পাৰে আপুনি ডিজিটেল মাৰ্কেটিং কৰিব পাৰে আপুনি ইনষ্টাগ্ৰাম এডভাৰটাইজ ৰান কৰিব পাৰে সো আপোনাৰ কামটো হ'ল আপোনাৰ ৱেবছাইটত ট্ৰাফিক আনা যেনেকৈ কাস্টমাৰ আপোনাৰ ৱেবছাইটত আহি সেই পাৰ্টিকুলাৰ প্ৰডাক্টটো 600 টকাত কিনিলে আলটিমেটলি সেই প্ৰডাক্টটো আপুনি ডেলিভাৰ কৰিব লাগে প্ৰডাক্টটো মেনুফেকচাৰ কৰিব ডিষ্ট্ৰিবিউটৰজনে প্ৰডাক্টটো ডেলিভাৰ কৰিব ডিষ্ট্ৰিবিউটৰজনে আৰু সেইজনে 300 টকা যেহেতু তেখেতে ৰেট ফিক্স কৰিছিলে তেখেতৰ 300 টকাটো পাই গ'ল আৰু আপুনি কাস্টমাৰজনক সেই প্ৰডাক্টটো সেল কৰাই দিয়াৰ কাৰণে আপুনি 300 টকাটো মাজৰ পৰা আপোনাৰ পকেটত সোমাই গ'ল সো এইটো এটা খুব ধুনীয়া বিজনেছ মডেল হয় আপুনি এতিয়া এই বিজনেছটো কৰিব হ'লে আপোনাৰ কেইটামান স্কিলৰ প্ৰয়োজন হ'ব যেনে আপুনি ফেচবুক এড ৰান শিকিব লাগিব আপুনি ৱেবছাইট ডিজাইনিং শিকিব লাগিব আপুনি ডিজিটেল মাৰ্কেটিং শিকিব লাগিব এতিয়া প্ৰশ্ন আহে যে এইবোৰ শিকিম ক'ত ফেচবুক এড ক'ত শিকিব ৱেবছাইট কেনেকৈ ডিজাইন কৰিব কেনেকৈ জানিব তাৰ কাৰণে বেছি কৰিব লাগে আপুনি যদি পাৰ্টিকুলাৰলি এই বস্তুখিনি ৱেবছাইট কেনেকৈ ডিজাইন কৰিব ডিজিটেল মাৰ্কেটিং কেনেকৈ কৰিব এই বস্তুখিনি যদি শিকিব বিচাৰে সিম্পলি ডেসক্ৰিপচন বক্সত এটা লিংক দিয়া আছে মোৰ ইনষ্টাগ্ৰামৰ লিংকত গৈ মোৰ হাইলাইটছখিনি চেক কৰি ল'ব যে মই যিখিনি সাৰ্ভিস প্ৰভাইড কৰোঁ তাত ডেফিনেটলি কিছুমানে উপকৃত হৈছে নে মই এইবোৰ জাষ্ট এনেই কৈছোঁ নে এইবোৰ ফ্ৰড হয় স্কেম হয় সো তাত সকলো প্ৰুফছখিনি দিয়া আছে তাৰ লিগেলিটিটো দিয়া আছে আপুনি হাইলাইটছখিনি স্পেশালি চেক কৰি আপুনি মোক ইনষ্টাগ্ৰামত মেছেজ কৰি দিব যে মই ড্ৰপ শ্বিপিঙৰ কাৰণে ডিজিটেল মাৰ্কেটিং শিকিব বিচাৰোঁ বা ৱেবছাইট ডিজাইনিং শিকিব বিচাৰোঁ বা পাৰ্টিকুলাৰলি আপুনি যিটো বস্তু শিকিব বিচাৰে আপুনি সিম্পলি মোক মেছেজ কৰক আৰু ডেফিনেটলি মই আপোনাক 100% গাইড কৰিম সো নম্বৰ 2 ইজ ডাইৰেক্ট সেলিং এই বিজনেছ মডেলটো বহুত এমেজিং হয় আৰু এইটো ওৱান অফ মাই ফেভৰেট আৰু আজিৰ ডেটত স্পেশালি ইণ্ডিয়াত এই বিজনেছ মডেলটো বহুত বেছি বুম কৰি আছে ডাইৰেক্ট সেলিঙৰ ফিউচাৰ ইণ্ডিয়াত বহুত ব্ৰাইট ফিক্কিৰ KPMGৰ এটা ৰিপৰ্ট যেটো গভৰ্ণমেণ্টৰ এটা ডাটা হয় তাত কৈছে যে বাই 2025 চনলৈকে ভাৰতবৰ্ষত ইণ্ডিয়ান ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি 64500 কৰোৰৰ ইণ্ডাষ্ট্ৰি বনিবলৈ গৈ আছে মানে 64500 কোটি টকাৰ ইণ্ডাষ্ট্ৰি বনিবলৈ গৈ আছে ইণ্ডিয়ান ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি আৰু এইটো মই কোৱা কথা নহয় গভৰ্ণমেণ্টৰ এটা ডাটা হয় যেটো ফিক্কিৰ KPMGৰ ৰিপৰ্ট হয় আপুনি গুগলত সাৰ্চ কৰিলে সেই বস্তুটো পাই যাব আৰু আজিৰ তাৰিখত ডাইৰেক্ট সেলিং এনেকুৱা এটা ইণ্ডাষ্ট্ৰি যিটোৱে আটাইতকৈ বেছি এমপ্লয়মেণ্ট জেনেৰেট কৰিছে আটাইতকৈ বেছি ৰোজগাৰ এইটো ইণ্ডাষ্ট্ৰি ইণ্ডিয়াত দিছে ডাইৰেক্ট সেলিং বিজনেছ কেৱল এটা বিজনেছ নহয় এইটো আজিৰ তাৰিখত এটা ছ'চিঅ' ইকনমিক ৰেভলিউশ্যন হয় আৰু এইটো আপোনাৰ মোৰ দৰে লোৱাৰ মিডল ক্লাছ ফেমিলিৰ পৰা বিলং কৰা মানুহৰ কাৰণে স্পেচিয়েলি হয় আমাৰ সমাজত এই ব্যৱসায়টোক অলপ নেগেটিভ চকুৰে চায় মানুহে অলপ বেলেগ ধৰণে চায় তাৰ মূল কাৰণ হৈছে এই ইণ্ডাষ্ট্ৰিটোত হৈ যোৱা কিছুমান স্কেমছ কিছুমান ফ্ৰডছ
এটা সময় আছিল যেতিয়া এই ইণ্ডাষ্ট্ৰিটোত বহুতো ফ্ৰডছ আৰু স্কেম হৈছিল, ভুৱা কিছুমান কেম্পেনীয়ে বহুত মানুহক লুটিলে আৰু সেইটো কাৰণে আজিৰ ডেটতো মানুহৰ মাইণ্ডছেট অলপ তেনেধৰণৰ হৈ আছে। কিন্তু গভৰ্ণমেণ্টে এথিকেল কোম্পানীজবোৰ জীয়াই ৰাখিবলৈ আৰু ফ্ৰড কোম্পানীজবোৰৰ ছাটাই কৰিবলৈ ভাৰতবৰ্ষত ডাইৰেক্ট চেলিং আৰু গাইডলাইন আৰু ল দুয়োটা বস্তুৱে আনিলে। আজিৰ তাৰিখত ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনে এই ব্যৱসায়টোৰ বিষয়ে বিভিন্ন কলেজ ইউনিভাৰ্চিটিত পাঠ্যক্ৰম হিচাপে অন্তৰ্ভুক্ত কৰিলে। আজিৰ তাৰিখত স্কুল কলেজত এই ব্যৱসায়টোৰ বিষয়ে পঢ়োৱা হয়, ইয়াৰ কেছ ষ্টাডিজ মানুহক বুজোৱা হয়। এতিয়া আমি ইণ্ডাষ্ট্ৰিটোক বুজোঁ। ডাইৰেক্ট চেলিং একচুৱেলি হয় কি? ডাইৰেক্ট চেলিংটো হৈছে এটা বজাৰ, এটা হৈছে মাৰ্কেট। এটা মাৰ্কেট বুলি ক'লে আপুনি ইমান দিনে বজাৰ কৰি অহা এটা মাৰ্কেট আছে যিটোক কোৱা হয় ট্ৰেডিশ্যনেল মাৰ্কেট, আৰু আজিকালি এটা নতুন মাৰ্কেটৰ সৃষ্টি হৈছে যিটোক কোৱা হয় অনলাইন মাৰ্কেট। কিন্তু ডাইৰেক্ট চেলিংটোক বুজিব হ'লে মই আপোনালোকৰ আগত কৈ ল'ব লাগিব ট্ৰেডিশ্যনেল মাৰ্কেটৰ কথা, য'ৰ পৰা আমি ইমান দিনে বজাৰ কৰি আছিলোঁ। ট্ৰেডিশ্যনেল মাৰ্কেটত কি হয়, তাত যিকোনো কোম্পানীয়ে কিবা এটা প্ৰডাক্ট বনায়। ছাপ'জ লাক্স চাবোনটো কোনোবা এটা কোম্পানীয়ে বনাইছে ছাপ'জ 30 টকাত, আৰু আপুনি আপোনাৰ কাষৰ ঘৰৰ ওচৰত যিটো দোকান আছে সেই দোকানটোৰ পৰা আপুনি কিনিলে 100 টকাত। মানে 30 টকাৰ বস্তুটো আপুনি 100 টকাৰ ৰিটেইলাৰজনৰ পৰা কিনিলে। এতিয়া মাজৰ যে 70 টকা, এই 70 টকাত একচুৱেলি যায় ক'ত? এই 70 টকাটো মাজত কিছুমান মানুহৰ মাজত ডিষ্ট্ৰিবিউটৰ হৈ যায়। যেনে ৰিটেইলাৰজনে কেতিয়াও কোম্পানীৰ পৰা ডাইৰেক্ট প্ৰডাক্টটো নানে, ৰিটেইলাৰজনে আনে হোলচেলাৰৰ পৰা, হোলচেলাৰ আনে ডিষ্ট্ৰিবিউটৰৰ পৰা, ডিষ্ট্ৰিবিউটৰ আনে CNFৰ পৰা, আৰু CNFে আনে কোম্পানীৰ পৰা। মানে মাজৰ যি কিছুমান মানুহ আহিল, এই মানুহসকলে কিবা এটা পাৰ্চেণ্টেজ লয়। মানে এই 70 টকাটো যে আমি বেছিকৈ দিলোঁ, এই 70 টকাৰ 40 টকা এইসকল মানুহে লয়। আৰু এটা ডাঙৰ পাৰ্চেণ্টেজ মানে 30% টকা লয় এডভাৰটাইজমেণ্টৰ নামত। এইবোৰ কোনসকল লোকে লয়? যিসকল লোক ডাঙৰ ডাঙৰ চেলিব্ৰিটি হয়, যিসকল লোক ইনফ্লুৱেঞ্চাৰ মাৰ্কেটিং কৰে, যিসকল ইনফ্লুৱেঞ্চাৰ্ছ হয়, আৰু স্পেচিয়েলি আজিকালি ফেচবুক ইউটিউবতো এড ৰান কৰিবলগীয়া হৈ যায়। গতিকে এডভাৰটাইজমেণ্টৰ নামত লয় 30% টকা। মানে 30% আৰু 40% 70% টকা মাজৰ মানুহৰ মাজত ডিষ্ট্ৰিবিউট হৈ যায়। আৰু এইটো হৈ আছিল ট্ৰেডিশ্যনেল মাৰ্কেটত, আৰু ইমান দিনে আমি এই মাৰ্কেটৰ পৰা বজাৰ কৰি আছিলোঁ। মানে আপুনি যদি আপোনাৰ জীৱনত যদি 1 কোটি টকা উপাৰ্জন কৰিছে, তাৰে 70 লাখ টকা আপুনি এটা ছিষ্টেমকহে কেৱল দি দিছে, আৰু পইচা দিছে, বস্তু পাইছে, তাত কোনো লছ হোৱা নাই, কিন্তু লাভো হোৱা নাই। কিন্তু ডাইৰেক্ট চেলিং মাৰ্কেটত কি হয়, ইয়াতো থাকে এটা কোম্পানী আৰু থাকে এটা কাষ্টমাৰ। ইয়াতো কোনোবা এটা প্ৰডাক্ট কোম্পানীয়ে 30 টকাত বনায় আৰু কিনে 100 টকাত। কিন্তু ইয়াত কোনো মাজৰ মানুহ নাথাকে, ইয়াত কোনো ৰিটেইলাৰ নাথাকে, কোনো হোলচেলাৰ নাথাকে, কোনো ডিষ্ট্ৰিবিউটাৰ নাথাকে, কোনো CNF নাথাকে, আনকি ইয়াত এডভাৰটাইজ কৰিবলৈ কোনো ইনফ্লুৱেঞ্চাৰকো লোৱা নহয়। গতিকে ডাইৰেক্ট চেলিঙৰ বস্তু কেতিয়াও এডভাৰটাইজ আপুনি ক'তো কৰা দেখা পোৱা নাযায়, ৰাইট? চ' এই যে মাজৰ মানুহসকল থাকে কেৱল কাষ্টমাৰ। গতিকে এই যে 70% টকা যিটো কোম্পানীৰ ছেভ হৈ যায়, ইয়াৰ বস্তুখিনিক যোনে প্ৰমোট কৰে তেখেতসকলৰ মাজত বিলাই দিয়া হয়। মানে ডাইৰেক্ট চেলিঙৰ ছিষ্টেমৰ মতে আপুনি যদি ইয়াৰ প্ৰডাক্টছখিনি যদি মাৰ্কেটিং কৰি দিয়ে, মানে চেল কৰাই দিয়ে, সেই পাৰ্চেণ্ট টকাটো আপোনাৰ মাজতে ডিষ্ট্ৰিবিউট হৈ যায়। আৰু ডাইৰেক্ট চেলিঙৰ এটা ডাঙৰ বেনিফিট হৈছে যে ইয়াত পেছিভ ইনকামো কৰিব পাৰে। মানে আপুনি যেতিয়াই মানুহক এই বজাৰখনৰ লগত জড়িত কৰায়, আৰু সেই মানুহখিনিয়ে বজাৰ কৰি থাকিলে আপোনাৰ ঘৰলৈ ইনকাম আহি থাকিব। মানে এদিন যেতিয়া আপুনি নোহোৱা হৈ যাব, তাৰ পিছতো আপোনাৰ ঘৰলৈ ইনকাম আহি থাকিব, কাৰণ সেই মানুহখিনিয়ে বজাৰ কৰি দিব। আৰু যিসকলে এণ্ট্ৰপ্ৰিনাৰশ্বিপ মেণ্টেলিটি আছে, ডাঙৰ এটা ব্যৱসায় কৰিব বিচাৰিছে, আৰু এণ্ট্ৰপ্ৰিনাৰ্ছৰ নিচিনা লাইফষ্টাইল যদি বিচাৰিছে, তেতিয়াহ'লে ডাইৰেক্ট চেলিং এটা ভাল কেৰিয়াৰ চইচ হ'ব পাৰে। আৰু পাৰ্চনেলি ময়ো ডাইৰেক্ট চেলিং মাৰ্কেটৰ লগত জড়িত আছোঁ, মই ডাইৰেক্ট চেলিং ব্যৱসায়টো কৰোঁ। এটা ডাইৰেক্ট চেলিং বুলি ক'লে ইণ্ডিয়াত বহুতো কোম্পানী আছে, মই অলৰেডি কৈছোঁ এইটো ইণ্ডাষ্ট্ৰিত ফ্ৰডছ বহুত হয়। গতিকে এথিকেল কোম্পানী যদি বিচাৰি আছে, তেতিয়াহ'লে একো মগজমাৰি কৰিব নালাগে। চিম্পলি ডেছক্ৰিপশ্যন বক্সত গৈ আকৌ কৈছোঁ, ইনষ্টাগ্ৰামত চিম্পলি আপুনি মোক মেছেজ কৰক যে মই আপোনাৰ লগত ডাইৰেক্ট চেলিং কৰিব বিচাৰিছোঁ, বা ডাইৰেক্ট চেলিং সময়ত আপোনাৰ নলেজ লাগে, দেন ডেফিনেটলি মই আপোনাক গাইডো কৰিম, আৰু আপুনিও ডাইৰেক্ট চেলিঙৰ পৰা কেনেকৈ মিনিমাম 1 লাখ ৰুপিজ মান্থলি জেনেৰেট কৰিব পাৰে, এনেকুৱা এটা পৰ্যায়লৈকে মই আপোনালোকক লৈ যাবলৈ ডেফিনেটলি হেল্প কৰিম। চ' নম্বৰ 3, মাই পাৰ্চনেল ফেভৰেট, মই বহুত বেছি ভাল পাওঁ বিজনেছ মডেলটো, আৰু এইটো হৈছে এফিলিয়েট মাৰ্কেটিং। ই এনেকুৱা এটা বিজনেছ মডেল যিটো স্পেচিয়েলি ষ্টুডেণ্টছৰ কাৰণে হয়, আৰু একেবাৰে নেগলিজিবল এমাউণ্ট দি ষ্টাৰ্ট কৰি বহুত হিউজ এমাউণ্ট ইনকাম কৰিব পাৰে। আৰু পাৰ্চনেলি মই এই বিজনেছ মডেলটো দি অলৰেডি এটা ভাল এমাউণ্ট জেনেৰেট কৰিছোঁ, তাকো জাষ্ট মোৰ স্মাৰ্টফোনটো ইউজ কৰি, মোৰ হাতত থকা মোবাইল ফোনটোৰ পৰা মই ইউজ কৰি এই বিজনেছটো কৰিয়ে মই এটা ভাল ইনকাম অলৰেডি জেনেৰেট কৰিছোঁ। চ' এফিলিয়েট মাৰ্কেটিং একচুৱেলি কি হয়? পৃথিৱীৰ বহুতো ডাঙৰ ডাঙৰ কোম্পানী যেনে এমেজন, ফ্লিপকাৰ্ট, যেনে স্নেপডিল, ইবে, এই সকলো কোম্পানীয়ে এফিলিয়েট মাৰ্কেটিং মডেলটো ইউজ কৰি নিজৰ প্ৰডাক্ট চেল কৰে, ৰাইট? আৰু এই কোম্পানীবোৰৰ 50 to 60% এফিলিয়েট মডেলতে ইনকাম হয়। এতিয়া কোম্পানীয়ে যিকোনো প্ৰডাক্ট বনায় কাষ্টমাৰৰ কাৰণে, ৰাইট? আৰু তাৰ প্ৰডাক্ট চেল কৰিবলৈ কোম্পানীয়ে কিছুমান মধ্যভোগীৰ সহায় ল'ব লাগে, যেনে মই অলৰেডি কৈছোঁ ৰিটেইলাৰ, হোলচেলাৰ, ডিষ্ট্ৰিবিউটাৰ, CNF আৰু এডভাৰটাইজাৰ, ৰাইট? কিন্তু এফিলিয়েট মাৰ্কেটিঙত এই সকলো
বস্তুখিনি কৰিব লাগে এফিলিয়েটজনে, মানে মাজৰ মধ্যভোগী মানুহসকল নোহোৱা হৈ যায় আৰু এফিলিয়েটজনৰ কাম হয় সেই প্ৰডাক্টটো কোম্পানীৰ পৰা কাষ্টমাৰলৈ চেল কৰাই দিয়াৰ। এফিলিয়েট মাৰ্কেটিঙত বহুত ফিজিকেল আৰু বহুত ডিজিটেল প্ৰডাক্টছ থাকে আৰু কিছুমান কোম্পানীয়ে 70 to 80% কমিশ্যন দিয়ে তাৰ প্ৰডাক্টছখিনি চেল কৰাই দিবলৈ। সেইকাৰণে এফিলিয়েট মাৰ্কেটিঙৰ পৰা পইচা ইনকাম কৰাটো একেবাৰে ইজি হৈ যায়। এতিয়া পাৰ্চনেলি যদি মোক সোধে, মই এনেকুৱা এটা এফিলিয়েট মাৰ্কেটিং প্লেটফৰ্মত কাম কৰি আছোঁ য'ত আপ টু 90% লৈকে কমিশ্যন ডিষ্ট্ৰিবিউট কৰে আৰু আপুনি আপোনাৰ হাতত থকা ফোনটোকে ইউজ কৰি মান্থলি 25 to 30,000 একেবাৰে আৰামে ইনকাম কৰিব পাৰে। এতিয়া আপুনি যদি অনলাইন আৰ্নিং কৰিব বিচাৰে, চিম্পলি আকৌ কৈছোঁ ডেছক্ৰিপশ্যন বক্সত লিংকটো আছে, লিংকটোত গৈ ক্লিক কৰক। মোৰ হাইলাইটছখিনি স্পেচিয়েলি চাওক। মোৰ লগত কাম কৰি বহুত মানুহে এফিলিয়েট মাৰ্কেটিঙৰ পৰা 15-16 বছৰ ল'ৰা ছোৱালীও মিনিমাম 5 to 10,000 অলৰেডি জেনেৰেট কৰি আছে আৰু মই আপোনাক পাৰ্চনেলি ইণ্ডিভিজুৱেলি মই আপোনাক গাইড কৰিম। মিনিমাম প্ৰথম মাহত আপুনি ছাপোজ আজি জইন কৰিলে নেক্সট 1 মান্থৰ ভিতৰত মিনিমাম 15,000 ৰুপিজ কেনেকৈ জেনেৰেট কৰিব তাৰ কাৰণে কমপ্লিট ব্লু প্ৰিণ্ট মই আপোনাক দিম। মই কেইটামান কিতাপ পঢ়ি আহি আপোনাক শিকোৱা নাই, মই প্ৰেক্টিকেলি বস্তুটো কৰিছোঁ, মই ইয়াৰ পৰা আৰ্ণ কৰি আছোঁ, তাৰপিছত আপোনাক এই কথাটো কৈছোঁ। চ' আপুনি যদি মোৰ লগত যদি ষ্টাৰ্ট কৰে দেন ডেফিনেটলি মিনিমাম 15,000 ইন দ্য ফাৰ্ষ্ট মান্থ কেনেকৈ আৰ্ণ কৰিব তাৰ কমপ্লিট ব্লু প্ৰিণ্ট মই আপোনাক দিম। মই জাষ্ট আপোনাক শিকাব পাৰিম, মেহনত আপুনি কৰিব লাগিব, কাৰণ এইটো বিজনেছত লটাৰী মাইণ্ডছেট লৈ নাহিব। আপুনি যদি প্ৰপাৰলি যদি শিকিব বিচাৰে আৰু শিকি যদি আৰ্ণ কৰিব বিচাৰে, মই আপোনাক শিকাবলৈ ৰেডি আছোঁ, ঠিক আছে। চ' ভিডিঅ'টো যদি ভাল লাগিল ডেফিনেটলি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিসকল ষ্টুডেণ্টছ বা যিসকল মানুহে পাৰ্ট টাইমত এটা ইনকাম জেনেৰেট কৰিব বিচাৰে বা এটা বিজনেছ এম্পায়াৰ তেখেতসকলে বিল্ড কৰিব বিচাৰে। আৰু এই ভিডিঅ'টো লাইক কৰিব, কমেণ্ট বক্সত জনাব যে নেক্সট ভিডিঅ'টো কোনটো টপিকৰ ওপৰত বিচাৰে। চ' টিল দ্য টাইম ষ্টে টিউনড টু মাই চেনেল।